মহান ব্যক্তিয়ে নাম সমাৰোহৰ লগতে ভাওনাৰ মত প্ৰদৰ্শন পোষণ কৰিছিল তেখেতলোক আজি আমাৰ মাজত নাই। অৱশ্যে দুই এজন থাকিবও পাৰে। যিসকল মহান ব্যক্তিয়ে আগভাগ লৈছিল তেখেত Monica. উত্তোলনৰ স্থানত প্ৰত্যেকখন নামঘৰ সমাজৰ নাম ইতিমধ্যে লিখি ৰখা হৈছে। সেই অনুসৰি হাতীমেৰীয়া গাঁও মাজৰ চুক নামঘৰ শ্ৰীযুত চিদানন্দ গগৈ, হাতীমেৰীয়া গাঁও আলিচুক পুৰণি নামঘৰ শ্ৰীযুত ক্ষেত্ৰধৰ গগৈ, খামুনগাঁও নামঘৰ সমাজৰ শ্ৰীযুত প্ৰফুল্ল সন্দিকৈ, হাতীমেৰীয়া গাঁও নতুন নামঘৰ সমাজৰ শ্ৰীযুত তুলাৰাম গগৈ, হাতীমেৰীয়া গাঁও বৰ নামঘৰৰ শ্ৰীযুত শৈলেন গগৈ, উত্তৰ হাতীমেৰীয়া নামঘৰৰ শ্ৰীযুত নন্দেশ্বৰ বৰা, জাপিহজীয়া গাঁৱৰ নামঘৰৰ শ্ৰীযুত ক্ষেত্ৰধৰ হাজৰিকা, নপাম জাপিহজীয়া নামঘৰৰ শ্ৰীযুত তিলক গগৈ, বৰপিয়াল চুক নামঘৰৰ শ্ৰীযুত ইন্দ্ৰ গগৈ, কণিকৰ গাঁৱৰ নামঘৰৰ শ্ৰীযুত জয়নাথ বৰুৱা, প্ৰভু ভগৱন্ত প্ৰসন্ন হৈ তেৰা সমস্ত প্ৰভু ভগৱন্তই কৃপা কৰিব প্ৰাৰ্থনা। মন্ত্ৰীগছি প্ৰজ্বলন কৰিছে এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিক নামাচাৰ্য ধৰ্মপ্ৰাণ শ্ৰীযুত ক্ষেত্ৰধৰ হাজৰিকা দদাইদেৱে পঞ্চবাৰ্ষিক নাম কীৰ্তন আৰু ভাওনা সমাৰোহৰ ঐতিহাসিক স্থানীয় পুখুৰী অঞ্চলৰ গোধাবিলত অনুষ্ঠিত এই বৰ্ষৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত এগছি ঘণ্টি প্ৰজ্বলন কৰি আজি কাৰ্যসূচীৰ সময় আৰম্ভণি কৰিছে। পতাকা উত্তোলন কৰাৰ প্ৰাক মুহূৰ্তত আমি এই উদযাপন সমিতিৰ অন্যতম সাধাৰণ সম্পাদক প্ৰশান্ত গগৈদেৱক মই আহ্বান জনাইছোঁ। এখনি গামোচাৰ উদযাপন সমিতিৰ অন্যতম বিষয়ববীয়া প্ৰফুল্ল বৰুৱাদেৱে প্ৰতিখন নামঘৰ সমাজৰ পৰা উপস্থিত থকা ইতিমধ্যে তেখেতসকলক আমি যথাস্থানত সমবেত কৰাইছোঁ। খনিকৰ গাঁৱৰ হৈ জয়নাথ বৰুৱাদেৱক এয়া অখনি ফুলাম গামোচাৰে সম্ভাষণ জনালে। হাতীমেৰা মাজৰ চুক নামঘৰৰ চিদানন্দ গগৈদেৱক, পথুৰা চুক নামঘৰৰ
নাৰায়ণ ফুকন দেৱক উত্তৰ হাতীমৰীয়া গাঁৱৰ নন্দেশ্বৰ বৰা দেৱক হাতীয় হাতীমৰীয়া প্ৰাথমিক শংকৰ সংঘৰ হৈ পতাকা উত্তোলন কৰিবলগীয়া গোবিন্দ হাজৰিকা দেৱক প্ৰত্যেককে একোখন গামোচাৰে আমাৰ উদযাপন সমিতিৰ হৈ বিষয়ববীয়াসকলে উদযাপন সমিতিৰ হাত সম্ভাষণ জ্ঞাপন কৰিছে। সকলোৱে উদযাপন সমিতিৰ ব্যক্তিসকলে একেলগে উত্তোলন কৰিব। ইয়াত দেৱবাদ্য গুৰুঘাট বাজিব। লগে লগে আশীৰ্বাদ আৰু আইসকলে উৰুলিৰে এই ক্ষেত্ৰ মুখৰিত হ'ব। আমি পতাকা উত্তোলন কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ মুহূৰ্তত সকলোকে আমি হাতেৰে আহ্বান জনাইছোঁ। আশীষ বাণীৰে যিডাল সেই কাঠি দিয়া মধ্য যুগত নৱ বৈষ্ণৱ যুগৰ আবিৰ্ভাৱ হৈছিল। ভক্তি আন্দোলনৰ সৃষ্টি হৈছিল। ঠিক সেই সময়তে পঞ্চদশ শতিকাত আমাৰ অসমত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। শ্ৰীমন্ত শংকৰদেৱে শিক্ষা গ্ৰহণ কৰি সমস্ত সংগীত সংস্কৃত সাহিত্যত পাৰ্গত হৈছিল, সমস্ত শাস্ত্ৰত পাৰ্গত হৈছিল। তেখেতে ৩২ বছৰ প্ৰয়াগ পুষ্কৰৰ জলনিবাস কৰে মান অন্তেক যজ্ঞ কৰে মেৰুসম ভুৱনপতি দান এক শতক ভাগ গোবিন্দ নামৰ তথাপি নহে বিপৰ্যয় হ'ব, মহাপ্ৰলয় হ'ব। ছাত্ৰ ছাত্ৰী ডেকা বুঢ়া সকলোৰে মাথোন এটাই কথা কেইভাগি আগবঢ়াইছে আপোনালোকৰ বাবে আৰু এই গামোচা কেইভাগিৰেই আপোনালোকৰ শ্ৰীচৰণত পৰিয়ালটোৱে জনোৱাৰ এই অনুষ্ঠান। আমি এই অনুষ্ঠান স্বাভাৱিকতে প্ৰশ্ন হ'ব পাৰে কিয় আয়োজন কৰা হৈছে। আমি ইয়াত এই যে ঐতিহ্যপূৰ্ণ গোধাবিল, সেই গোধাবিলত ৬২ চনত ১৯৬২ চনত যি ভাওনা নাম আয়োজন কৰা হৈছিল মহাপ্ৰলয়ৰ আশংকাৰ পৰা মুক্ত হ'বৰ কাৰণে, সেই ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা ধৰিবই লাগিব। আৰু এই সমগ্ৰ অঞ্চলটোৰ প্ৰায় ১৩ ভাগ নামঘৰ সমাজখনক গুৰি ধৰি আছে। সেই সকলৰ অভিভাৱক হিচাপে, সেই সকলৰ পিতৃ মাতৃ হিচাপে আপোনালোকে যি গুৰু দায়িত্ব কাণ পাতি ল'লে, যাৰ কাৰণে আজি ইয়াত এনে সমাৰোহৰ আয়োজন কৰাটো সম্ভৱ হৈছে। গতিকে সেই পিতৃপুৰুষ, সেই মাতৃসকল সকলোকে আমি শ্ৰদ্ধা জনোৱাটো আমাৰ কৰ্তব্য। গতিকে আমি আপোনাসবক এই অনুষ্ঠানত ৰাজহুৱাভাৱে ৭৫ বছৰৰ ঊৰ্ধৰ আপোনালোক সকলোকে আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ, সম্বৰ্ধনা জনাব বিচাৰিছোঁ। পুনৰ কৈছোঁ, বৰ্তমান আমাৰ সমাজখন, এই চৌপাশৰ যিখন উজ্জীৱিত সমাজ আছে, সাংস্কৃতিকভাৱে ধৰ্মীয়ভাৱে তাৰ দ্বিতীয়গৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হৈছে হাতীমৰীয়া গাঁও আলিচুকৰ কেশৰাম গগৈ ডাঙৰীয়া দেৱ। আমি সকলোৰে
সৰু বুলিয়ে চিনি পাওঁ কেশৰাম গগৈদেৱ, তেখেত আমাৰ লগত উপস্থিত আছে। তেখেতৰ বয়স এতিয়া 94 বছৰ। আৰু আমাৰ ৰূপেশ্বৰ গগৈদেৱৰ আজিৰ বয়স 98 বছৰ, আৰু 2 বছৰ আছে শতবৰ্ষৰ বাবে। তাৰপিছত মই গাঁও অনুসৰি মই নামসমূহ ঘোষণা কৰিছোঁ। প্ৰথমতে চানমাই গাঁও, উমাকান্ত গগৈ বেছি হেতা কৰিলে গামোচা আৰু নাম সকলোলৈকে আমি আন্তৰিক ধন্যবাদ